অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত অসম আৰক্ষীলৈ নতুন ৰেঙনি। এতিয়াৰে পৰা অসম আৰক্ষী কামাণ্ডোক প্ৰশিক্ষণ দিব ভাৰতীয় সেনাই। 2400 দুগৰাকী কামাণ্ডোক প্ৰশিক্ষণ দিব ভাৰতীয় সেনাই। 2000তকৈ বেছি আমাৰ কমাণ্ডো যিখিনি ৰিক্ৰুট কৰা হ'ল তেওঁলোকৰ ট্ৰেইনিংটো আমি ইণ্ডিয়ান আৰ্মি হতুৱাই দিয়াইছোঁ। আমি তেখেতলোকৰ লগত বহুত দিন ধৰি পেলাই লায়াজন কৰি আছোঁ। ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ যৌথ প্ৰচেষ্টাত ৰাজ্যৰ বহু বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে চলাই আহিছে অভিযান। অসমক অস্থিৰ অৱস্থাৰ পৰা বহু পৰিমাণে স্বাভাৱিক অৱস্থা অনাত ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে মুখ্য ভূমিকা পালন কৰি আহিছে। অপাৰেশ্যন বজ্ৰং আৰু ৰাইনো যৌথ অভিযানৰে ফলশ্ৰুতিত অসমত শান্তি স্থাপন হৈছে বুলি মন্তব্য লেফটেনেণ্ট জেনেৰেল DS ৰাণাৰ। আৰু এই কমাণ্ডোবোৰৰ আমাৰ ভাগ ভাগ থাকিব। কিছুমান ক্লাছিকেল কমাণ্ডোজ থাকিব আৰু কিছুমান ইউলো বুলি আমি দুটা বেটেলিয়ন বনাইছোঁ, আৰ্বান অপছ এণ্ড ল এণ্ড অৰ্ডাৰ। গতিকে তাতো তাহাঁতি কমাণ্ডো অৰিয়েণ্টেশ্যন থাকিব, বাট হায়াৰ কোৱালিটি দেন নৰ্মেল পুলিচ। শেহতীয়াকৈ অসম চৰকাৰে নিযুক্তি দিয়া 5টা কামাণ্ডো বেটেলিয়নৰ জোৱানক ভাৰতীয় সেনাই মুঠ 7টা ভিন্ন স্থানত দিব প্ৰশিক্ষণ। মুঠ 40 সপ্তাহত সম্পূৰ্ণ হ'ব প্ৰশিক্ষণ। ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত কামাণ্ডোসকল সাধাৰণ আৰক্ষীৰ তুলনাত বহুগুণে হ'ব শক্তিশালী। 40 সপ্তাহত জোৱানসকলক দিয়া হ'ব প্ৰাথমিক সেনাৰ প্ৰশিক্ষণ আৰু অস্ত্ৰৰ বিশেষ প্ৰশিক্ষণ। প্ৰশিক্ষণৰ সম্পূৰ্ণৰ পাছতে বহুকেইটা বিভাগত বিভক্ত কৰা হ'ব প্ৰশিক্ষণপ্ৰাপ্ত কামাণ্ডোক। ক্লাছিকেল কামাণ্ডো আৰু আৰ্বান ল এণ্ড অৰ্ডাৰ বিভাগত বিভক্ত কৰা হ'ব কামাণ্ডোসকলক। গতিকে তেওঁলোকৰ কাৰণে আমি স্পেচিয়েল এৰেঞ্জমেণ্টছো ৰাখিম। একৰ্ডিংলি বেটেলিয়নতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈ গৈছে। উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত কামাণ্ডোক চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব বিশেষ সুবিধা। আৰু ভৱিষ্যতে হয়তো যদি ডাঙৰ চেলেঞ্জো আহিব পাৰে আমাৰ তেতিয়ালৈ কি হ'ব, আমি বাহিৰা ফ'ৰ্চ নহ'লেও হ'ব। আমি এনেকুৱা এটা ছিটুৱেশ্যনলৈ যাব বিচাৰিছোঁ যে আমাৰ নিজৰ ফ'ৰ্চে এনাফ, আৰু লোকক আমি আনকি ধাৰহে যদি দিব পাৰোঁ আৰু ভাল হয়। গতিকে আমি তেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ যাবলৈ চেষ্টা কৰিছোঁ। অসম আৰক্ষীৰ এইসকল কামাণ্ডোক বিভিন্ন ৰাজ্যৰ সুৰক্ষাত নিয়োজিত কৰা হ'ব বুলি মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। ये जो कॉर्पोरेशन हमारा है पहले से चल रहा है असम और असम पुलिस और इंडियन आर्मी में, जैसे ऑपरेशन बजरंग और उसके बाद ऑपरेशन रायनो के दौरान भी हमने साथ मिलके बहुत अच्छी ऑपरेशंस की, और बाकी चीज़ जो अभी शांति आई है असम में ये उसका नतीजा है। অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ প্ৰচেষ্টাই অসমত সংঘটিত হৈ থকা অপৰাধ আৰু আইন শৃংখলাজনিত দিশত বিশেষভাৱে সকাহ প্ৰদান কৰিব।